আমি দেখিছোঁ বৃন্দাবনৰ শ্বুটিং আৰম্ভ হোৱাৰ পৰা আৰম্ভ ঠিক হওঁতেই গীতাৱলীয়ে ইউটিউবত এটা চেনেল খুলিছিলে আৰু চেনেলটোৰ এতিয়া ছাবস্ক্ৰাইবাৰ গৈ পেলাই প্ৰায় 15,000 হৈছেগৈ। তাৰমানে কিমান ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 4 মাহ যিয়ে নহওক বাৰু আহা তুমি থিয় হোৱা আৰু 4,602 টকাও সোমাইছে আৰু পইচাও সোমাইছে। পইচা কিমান সোমাইছে আমি নকওঁ, তুমি কৈ দিলে বাৰু ঠিক আছে। এজ এ এংকৰ মই কোৱা নাই। এতিয়া কথা হ'ল গীতাৱলীয়ে এই 4 মাহত আমাৰ বৃন্দাবনৰ লগত জড়িত সকলো শিল্পী কলা কুশলীৰ ইণ্টাৰভিউ লৈছে, তাৰপিছত ৰেপিড ফায়াৰ জাতীয় একদম টান প্ৰশ্ন সুধিছে। ইমান টান নহয় তথাপিও আচ্ছা তথাপি ঠিক আছে গীতাৱলী, প্ৰথমতে তোমাক মই এটা প্ৰশ্ন সুধিম, সেই প্ৰশ্নটোৰ উত্তৰ দি ল'বা, তাৰপিছত আমি সেই উত্তৰটোৰ ওপৰত আমি অলপ আলোচনা কৰিম, ঠিক আছে? এবাৰহে মোৰ ভয় লাগিছে। নাই তুমি মোক সুধিছিলা প্ৰথম প্ৰেম, মই আজি সুধিছোঁ তোমাৰ প্ৰথম প্ৰেম। আপোনাক আচলতে সেইদিনাখনে মই উত্তৰটো দিছিলোঁ। আপুনি দেৱজিতাৰ আকৌ এটা কথা আছে, দেৱজিতা অকণমান উত্তৰটো দিলোঁ মই সেইদিনাখন উত্তৰটো দি থৈছিলোঁ, সেইকাৰণে মই এনেকৈ কৈছোঁ। দেৱজিত দা হৈছে আধুনিক যুগৰ নাৰ্চিছাছ, যি নিজকে সকলোতকৈ বেছিকৈ ভাল পায়, নিজৰ প্ৰতিচ্ছবিক ভাল পায়। নাৰ্চিছাছৰ কাহিনীটো আপোনালোকে সকলোৱে জানে। আইনাত নিজকে চাই এই ক্ষীণকায় শৰীৰ এটা হৈছিলে আৰু শেষত ইহ সংসাৰ ত্যাগ কৰিছিলে। গতিকে দেৱজিত দাৰ যেতিয়া মই ইণ্টাৰভিউটো ল'লোঁ, দেৱজিতাই অকল নিজৰ পাৰ্টটোহে চালে, মোৰটো নাচালে। এতিয়া মই কৈছিলোঁ যে মোৰ প্ৰথম প্ৰেম হৈছে ফেণ্টম। সেইটো ফেণ্টম কৈছিলা বা সেইটো কথা কোৱা নাই, নহয়। মই প্ৰশ্নটো তেনেকুৱাকৈ ফেণ্টম বা মই ভাস্কৰ বুলি ক'লে তুমি যে মোক যদি সুধিলা প্ৰথম প্ৰেম বোলে ভাস্কৰ, এইটো মানে এইটো কথা নহয়। মই কৈছোঁ যে মানুহৰ যিটো প্ৰেম বুলি ক'লে আমি সহজ অৰ্থত যিটো বুজোঁ, যিটো প্ৰেম, তুমি যেতিয়া শৈশৱত ভৰি দিছিলা বা তুমি যেতিয়া যুৱতী হৈছিলা, তেতিয়া তোমাৰ প্ৰেম হৈছিল নেকি বাৰু কেনেবাকৈ ক'ৰবাত? নাই তাৰমানে কথাটো কি মই এতিয়া কৈ দিওঁ, যিসকল ব্যক্তি বিশেষে মোক যোৰহাটত জানে, তেওঁলোকে এই কথাটোৰ উত্তৰ আচলতে মই দিব নালাগে, তেওঁলোকে দিব। মই কথাটো কৈ দিওঁ, তাৰমানে কি আছিলে, মই আছিলোঁ খুব ইণ্ট্ৰভাৰ্ট এজনী ছোৱালী। মই খুব কথা বতৰা ছোৱালীবিলাকে সাধাৰণতে প্ৰেমত বেছিকৈ পৰে, সেইকাৰণে মই কল্পনাৰ নায়ক আছিলে। মই আপুনি ভাবক যে এখন কল্পকাহিনীৰ এজন নায়কৰ লগত মই প্ৰেম কিয় কৰিছিলোঁ, কাৰণ সঁচা জীৱনত প্ৰেমত পৰিবলৈ মোৰ খুব ভয় আছিলে যে মই ক'ৰবাত বেয়া ছোৱালী হিচাপে পৰিগণিত হ'ম নেকি, মা দেউতা। আমি এটা কাহিনীত জানো, কাহিনীটো ঊষা অনিৰুদ্ধৰ কাহিনী। হয়, তুমি চাগে কেতিয়াবা বিপুলজ্যোতি শইকীয়াৰ এটা কবিতা পঢ়িছানে মই নাজানো, সপোনৰ শস্য মধুৰ বুলি। মানে সপোনত অনিৰুদ্ধক দেখা পায়, তাৰপিছত চিত্ৰলেখাই ছবি আঁকে আৰু সেই অনিৰুদ্ধৰ প্ৰেমত ঊষা পৰে, নহয় জানো? সেইটো এটা মানে কি ক'ম, এইটো কল্পনাৰ এজন মানুহ। ঠিক আছে, মই ধৰি ল'লোঁ যে তুমি ফেণ্টমৰ প্ৰেমতেই প্ৰথম কৰিছিলা, তোমাৰ কল্পনাৰ নায়ক আছিল ফেণ্টম, আৰু সেইটো ধৰি ল'লোঁ। সেইটো আমি তেনেকেই পাৰ হৈ যাওঁ। কিন্তু মই ভাবোঁ যে আমাৰ যিসকলে এই ভিডিঅ'টো চাব, দৰ্শকে খুব দুখ পাব আচলতে। তেওঁলোকে যিটো আচল কথা জানিব বিচাৰিছিল সেই কথাটো আচলতে তুমি লুকুৱালা। মই লুকুওৱা নাই, ইভেন ময়ো এতিয়া দুখ পাওঁ। মই ভাবোঁ যে নহয়, কিছুমান সময়ত মই আচলতে প্ৰেমত পৰিব লাগিছিল। মোৰ আজিৰ ডেটটো দেৱজিত দা, অনেষ্টলি মই কওঁ, মোৰ ওপৰত মোৰ বাইদেউহঁত আছিলে, মোৰ তলত মোৰ ভাইটি আছিলে, তাৰোপৰি ভিনদেউৰ ওপৰত মানে অভিভাৱকৰ ওপৰত মোৰ ভিনদেউহঁত আছিলে। গতিকে কি হৈছিলে, মই কৈছোঁ ইণ্ট্ৰভাৰ্ট ছোৱালী, আৰু মই খুব ভয়াতুৰ আচলতে, জীৱনটোত অকলে চলিবলৈ ভয় কৰা ছোৱালী। ইভেন আজিৰ ডেটটোত মোক আপুনি মন কৰিছে, গুৱাহাটীলৈ মই শ্বুটিং কৰিবলৈ আহোঁ, মোৰ লগত কিন্তু কোনোবা থাকেই, ছোৱালী এজনী। আচলতে মই ইমান ডাঙৰ হ'লোঁ যে অকলে আহি গৈ মই কাম কৰিব পাৰিব লাগে, কিন্তু মই নোৱাৰোঁ। আচ্ছা ঠিক আছে, মোৰ দ্বিতীয়টো প্ৰশ্ন। যদিও আমি জানো যে প্ৰত্যেক মানুহেই নিজকেই আটাইতকৈ বেছি ভাল পায়, তথাপিও মই তোমাক সুধিছোঁ, আজিৰ তাৰিখত তোমাৰ আটাইতকৈ প্ৰিয় ব্যক্তি? মই আচলতে মোৰ ঘৰখনৰ প্ৰত্যেকজন ব্যক্তিকে ভাল পাওঁ। নহয়, আটাইতকৈ প্ৰিয় বুলি এতিয়া মই কাক ক'ম? মোৰ ছোৱালীজনীটো এই তাৰিখত মোৰ খুব আটাইতকৈ প্ৰিয়, যাৰ কাৰণে মই জীয়াই আছোঁ, উশাহ লৈছোঁ, তাই মোৰ অক্সিজেন। গতিকে তাই আটাইতকৈ প্ৰিয়। আৰু
তেনেকৈ ক'বলৈ কাকনো ক'ম আচ্ছা ঠিক আছে মই এইটো খুব ভাল মই জানো যে এইটো উত্তৰ এইটোৱে হ'ব কাৰণ মানুহৰ সন্তান তোমাৰ মাৰো তেনেকুৱাকৈ মানে নিজৰ সন্তান কেইটাই চবতকৈ ভাল প্ৰিয় হ'ব বা প্ৰিয় ব্যক্তি হ'ব আৰু তেওঁলোকৰ উন্নতিৰ কাৰণে সদায় হয়তো ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিব ঠিক তুমিও তেনেকৈ তোমাৰ ছোৱালীজনীৰ কাৰণে সদায় তেওঁৰ তাইৰ উন্নতিৰ কথা চিন্তা কৰিবা সেইটোৰ কথা গ'ল সেইটো আমি বুজিলোঁ তৃতীয় প্ৰশ্ন গীতাৱলীয়ে যদি এগৰাকী আলহীক মাতে কি বনাই খুৱাবলৈ ভাল পাব আৰু নিজে অকলে থাকিলে কি বনাই খাবলৈ ভাল পাব বৰ ধুনীয়া প্ৰশ্ন দেৱজিৎ দা আলহীক যদি মাতো মই খুব সহজতে বনাব পৰা বস্তুটো হৈছে চিকেন বনাই খুৱাবলৈ মই ভাল পাম আৰু ব্ৰইলাৰ বনাই খুৱাবলৈ আচলতে ভাল পাম বেছিকৈ তাতকৈ শুদ্ধ উত্তৰটো কাৰণ ব্ৰইলাৰ মানে মই বিশেষ একো নাই জিৰা ধনিয়া কেঁচা জলকীয়া দি মিট মছলা পাৰিলে অকণমান দি আলু আৰু ব্ৰইলাৰ পিঁয়াজ সেয়া দি পেলাই মোৰ যিটো মানে কমটি জুইত ভাজি যেতিয়া তেলখিনি ওলাব সেই তেনেকৈ ব্ৰইলাৰ বনাই পেলাই মই খুৱাম আৰু অলপ কষ্ট কৰি পেলাই বনাই পেলাই আলহীক অলপমান আৰু নিজে অকলে আছা তেতিয়া কি বনাই খাবা নিজে মই আলু পিটিকা বনাম তাৰপাছত মচুৰ দালি বনাম মচুৰ দালিত টেঙা চেপি দিম এখন পাপৰ থাকিব আৰু চালাড থাকিব আৰু যদি তাতকৈও অকণমান কৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে বেঙেনা পিটিকা থাকিব পাৰে আচ্ছা তুমি এতিয়ালৈকে কৰা বিভিন্ন তুমিতো বহুত দিনৰ পৰা চিনেমাও কৰিছা ধাৰাবাহিকো কৰিছা তোমাৰ প্ৰিয় পৰিচালক তোমাৰ প্ৰিয় অভিনেতা আৰু তোমাৰ প্ৰিয় চৰিত্ৰ এই তিনিটা প্ৰশ্ন প্ৰথমতে কোৱা তোমাৰ প্ৰিয় পৰিচালক আচলতে প্ৰিয় পৰিচালক বুলি ক'বলৈ হ'লে মইতো প্ৰায় ভাল পৰিচালকসকলৰ সান্নিধ্য লাভ কৰিছিলোঁ কিন্তু মই প্ৰথম চিনেমাখনত মই যেতিয়া অবুজ আছিলোঁ একো নাজানিছিলোঁ মই ইমান নজনাকৈ মোক যে সহ্য কৰিছিলে সেই সহ্য গুণটোৰ কাৰণে মই মোৰ প্ৰিয় পৰিচালক বুলি ক'বলৈ হ'লে মোৰ প্ৰথম চিনেমাখনৰ পৰিচালক মৃদুল গুপ্তাৰ কথা ক'ম তেখেতেই মোক আঙুলিত ধৰি শিকোৱা নিচিনা গোটেই কথাবিলাক কাৰণ চিনেমা কি সেই মাধ্যমটো নজনাকৈ মই এই মাধ্যমটোত ভৰি দিছিলোঁ আৰু একদম ABCDৰ পৰা তেখেতে মোক শিকাইছিলে আৰু আজিও মোৰ ভাৱ হয় যে সেইখন চিনেমা যদি মই এতিয়া কৰিবলৈ পালোহেঁতেন মই বহুত ভালকৈ কৰিব পাৰিলোহেঁতেন এনেকৈ ভাবোঁ গতিকে তেখেত মোৰ প্ৰিয় পৰিচালক যদিও আন সকলোৱে মোৰ প্ৰিয় কিন্তু তেখেতক মই সেই যে মোক প্ৰথম খোজটো আগবঢ়ালে সেই কথাটোৰ কাৰণে তেখেত সদায় মোৰ প্ৰিয় হৈ থাকিব আৰু তেখেতে যে মোক ইমানখিনি শিকালে তাৰপিছত নেক্সট থাকিলে প্ৰিয় অভিনেতা তোমাৰ প্ৰিয় অভিনেতা তুমি বম্বেৰ কথা কোৱা নাই তুমি এতিয়ালৈকে যাৰ লগত কাম কৰিছা অসমৰ তেওঁলোকৰ ভিতৰত তোমাৰ আটাইতকৈ প্ৰিয় অভিনেতা এজনটো মোৰ কাষতে থিয় হৈ আছে তেখেত আজিকালি মোৰ সাংঘাতিক প্ৰিয় কাৰণ বৃন্দাবনত তেখেতে যিটো চৰিত্ৰ ৰূপায়ণ কৰি আছে খুব ধুনীয়া আৰু যোনে কেমেৰাটো মোৰ ধৰি আছে দাম্ভিক পৰিও মোৰ সাংঘাতিক প্ৰিয় কাৰণ ইমান দাম্ভিকতা আৰু এৰিষ্টক্ৰেচিটো ফুটাই তুলিছে নিজৰ চৰিত্ৰটোত কিন্তু মোৰ সকলোতকৈ প্ৰিয় বুলি ক'বলৈ হ'লে খুব ষ্টাইলিছ আৰু অসমীয়া চিনেমাত এটা নতুনত্ব আনি নিজৰ ষ্টাইলেৰে আগবাঢ়ি যোৱা অভিনেতা বিজু ফুকন তেখেতক মই সাংঘাতিক ভাল পাইছিলোঁ কাৰণ তেওঁৰ চিগাৰেটটো ধৰাৰ ষ্টাইলৰ পৰা থিয় হোৱাৰ পৰা তেওঁৰ লুকটো মানে অসমৰ ছুপাৰষ্টাৰ নায়ক বুলি ক'লে যিটো ইমেজ এটা সেই কথাটো বিজু ফুকনৰ গাত আছিলে গতিকে তেখেত মোৰ খুব প্ৰিয় আৰু তোমাৰ প্ৰিয় চৰিত্ৰ এতিয়ালৈকে কৰা চৰিত্ৰৰ ভিতৰত কি বুলি ক'ম ধাৰাবাহিকৰ চৰিত্ৰবোৰতো মোৰ প্ৰিয়ই কাৰণ নাৰী কেন্দ্ৰিক হয় গতিকে সেইবিলাক ভালেই লাগে চিনেমাৰ চৰিত্ৰৰ ভিতৰত কি বুলি ক'ম মই পুলক গগৈৰ পত্নীৰ চৰিত্ৰটো মোৰ ভাল লাগিছিল কৰি মেকআপ নাছিলে মেকআপবিহীন নাছিলে আৰু শংকৰ বৰুৱা তেখেতে কৰিছিলে হেঁপাহ সেই দুটা চৰিত্ৰ মোৰ ভাল লাগে দুইখনতে মই উইদাউট মেকআপ ওলাইছিলোঁ মোৰ মেকআপ নাছিলে কিন্তু কিবা এটা ভাল লাগিছিলে চৰিত্ৰকেইটা তোমাৰ অসমৰ আটাইতকৈ ডেফিনেটলি যোৰহাট হ'ব তথাপিও সুধিছোঁ প্ৰিয় ঠাই যোৰহাট আৰু তাৰপাছত তেজপুৰ গুৱাহাটী কিয় নহয় গুৱাহাটী বেয়া পাওঁ তোমাৰ কৰ্মস্থলী হিচাপে ভাল পাওঁ থাকিবলৈ বেয়া পাওঁ আপোন মানুহখিনি যোৰহাটত আছে আৰু আপোনালোক যিখিনি কৰ্ম জগতৰ যিখিনি মোৰ আপোন মানুহ সেইখিনিক যেতিয়ালৈকে লগ পাই থাকোঁ তেতিয়ালৈকে ভাল হৈ থাকে কিন্তু কাম যেতিয়া শেষ হয় তেতিয়া মোৰ অকণমান বৰিং হৈ যায় কথাটো ঠিক আছে আমি আৰু কথা বতৰা পাতিম গীতাৱলীৰ লগত
কিন্তু গীতাৱলীৰ বিষয়ে বহুতে সুধি থাকে, বহুতে প্ৰশ্ন কৰি থাকে, তাৰে কিছুমান আমি আজি অকণ অকণ আভাস দিলোঁ। কিয়দাংশ আপোনালোকে আৰু কি জানিব বিচাৰে এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে কমেণ্টত। আৰু এটা কথা মাজতে কৈ দিওঁ, এই আমাৰ আজি গীতাৱলীক আমি যিটো ইণ্টাৰভিউ লৈছোঁ, সেই ইণ্টাৰভিউটো 3টা চেনেলত যাব, 3টা ইউটিউব চেনেলত। আমাৰ কিমান অনৈক্যৰ মাজত ঐক্য? অনৈক্যৰ মাজত ঐক্য। এটা আছে আমাৰ চিনেমাটোগ্ৰাফাৰ বিপুল দাসৰ হেৰিত কি কয় ইউটিউব চেনেলত, আৰু এটা আছে আমাৰ অভিনেত্ৰী নিশা কাশ্যপৰ ইউটিউব চেনেলত। গতিকে আপোনালোকে এই দুইজনকো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট আৰু বেল বাটন।